নমস্কাৰ, মই মৃন্ময়। জয় আহোম, জয় জুবিন দা। আৰু আপোনালোকে টিভি ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকে গমে পাইছে চাগে কি হৈ আছে এতিয়া। সিদ্ধাৰ্থ শৰ্মাই যোৱাকালি এখন ফেচবুকত চিঠি লিখি দিছে। আমি গম পোৱা মতে সি হেনো ভালদৰে অসমীয়া কথা ক'ব নাজানে। এইখন চিঠি কোনোবা আমাৰ অসমীয়া মানুহে হেল্প কৰি দিছে লিখি দিয়াত। সি নিজে চিঠিখনত কৈছে যে সি দেল্লীত আছে। অসম আৰক্ষীয়ে এতিয়ালৈকে তাক এৰেষ্ট কৰা নাই। আমাৰ অসমীয়া মানুহে যোনে আমাৰ জুবিন দাৰ হৈ কৈ আছে সিহঁতকে এৰেষ্ট কৰি আছে। যাক এৰেষ্ট কৰিব লাগে তাক এৰেষ্ট নকৰি বেলেগক কৰি আছে। যাক কৰিব লাগে তাক কৰক না আপোনালোকে। চিএম ছাৰলৈ এইটো অনুৰোধ জনাইছোঁ যে আমাক ন্যায় লাগে। জুবিন দাক ভাল পায় কাৰণে সকলো ওলাই গৈছে। আৰক্ষীৰ মাৰ খাব নহয়, এইজন ল'ৰাৰ পুলিচে মাৰি তেনেকুৱা কৰি দিছে চাব পাৰে। আৰু আপোনালোকে জনাইছে যে আপোনালোকে চিকিৎসা কৰিবনে? চিএম ছাৰ, আপোনাক অনুৰোধ জনাইছোঁ যে মাৰপিট বন্ধ কৰক। কোনো নিজৰ স্বাৰ্থৰ বাবে নহয়। আমি ন্যায় বিচাৰি গৈছোঁ। কাৰো মাৰ খাবলৈ নহয়, জুবিন দাক ভাল পায় বাবে সকলো ওলাই আহিছে। সেই কাৰণে এতিয়ালৈ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকান্ত মহন্তক এতিয়ালৈ এৰেষ্ট কৰা নাই। কিয় উত্তৰ লাগে আমাক এতিয়া? যিজন মানুহে আমাৰ অসমৰ বাবে কি কৰি গ'ল আৰু আমি সেইজন মানুহৰ বাবে জাষ্টিছ বিচাৰি আছোঁ। আৰু আমি লিখিবৰ কাৰণেও বেয়া লাগে, কিন্তু লিখিব লগা হৈছে জাষ্টিছ ফৰ জুবিন দা। যিজন মানুহে জাষ্টিছ বেলেগক দিছিলে আৰু সেইজন মানুহৰ বাবে আমি জাষ্টিছ লিখিব লগা হৈছে। এবাৰ নিজে ভাবক কিমান দুখ লগা কথা হৈছে। আৰু আমাক ন্যায় লাগিবই। উই ৱান্ট জাষ্টিছ ফৰ জুবিন দা।